নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো বৰ্তমান ভালেই। আজি আচলতে মই ৰাতিপুৱা 6টা বজাতে উঠিলোঁ। উঠাৰ এটা কাৰণ আছে, কাৰণ ঘৰত আজি প্ৰথমবাৰৰ বাবে বা আৰু ভিনদেউ আহিব ভাত খোৱাকৈ। সেইটো কাৰণে ৰাতিপুৱা উঠি গা চা ধুই বজাৰলৈ গ'লোঁ। বজাৰত ইমানেই ভিৰ, বাপৰে। ৰাতিপুৱা মানে 8টা বজাত মই গৈছোঁ বজাৰলৈ, কিন্তু 8টা বজাতে মাছেই খতম। সেইটো কাৰণে মাটন আনিলোঁ। মাটন খাই ভিনদেউৱে যিহেতু ভাল পায়, মাটন আনিলোঁ। আৰু ৰাতিপুৱা যে কাৰ কাৰ এলাহ লাগে বাৰু উঠিবৰ কাৰণে। মোৰ যে বিৰাট মানে এলাহ, ৰাতিপুৱা উঠা মানে মোৰ একদম মানে কিবা লাগি যায়। তথাপিও উঠিলোঁ যিহেতু আলহী আহিব। ঘৰ চৰ চাফা কৰিলোঁ, আলহী পাবহিয়ে আৰু সামগ্ৰী এইবিলাক ৰেডি কৰোঁ। যিহেতু লকডাউন হৈ আছে, তেওঁলোকেও সোনকালে যাব লাগিব। বেছি তেওঁলোকৰ হাততো টাইম নাই, যিহেতু কাৰফিউ দিয়ে আছে। আৰু এটা কথা, লকডাউন আৰু কৰোণাই বহুত মানুহকে মানে সমস্যাত পেলাইছে এইটো। আৰু তাৰ ভিতৰতে এটা কথা কওঁ মই, যাৰ যোগ্যতা আছে, ক্ষমতা, কনফিউজ হৈ গৈছোঁ। যাৰ ক্ষমতা আছে তেওঁলোকে যেন সহায় কৰে মানুহ, মানে কি কৈছোঁ মানে এইটো ক'ব বিচাৰিছোঁ, যাৰ যোগ্যতা আছে সহায় কৰিবৰ কাৰণে, কেইটামান পৰিয়ালক যাতে যাৰ আৰ্থিকভাৱে অলপ বেয়া, তেওঁলোকক যাতে সহায় কৰে। ময়ো আমাৰ ঘৰৰ ওচৰৰ 3টা পৰিয়ালক যিমান পাৰোঁ মই সহায় কৰিলোঁ। আৰু যিহেতু এতিয়া লকডাউন কৰোণা চলি আছে, দিন কৰা হাজিৰা মানুহবিলাকৰ বাবে বহুত অসুবিধা হৈছে চলিবৰ কাৰণে। কাৰণ দিনটো কাম কৰিয়ে তেওঁলোকে নিজৰ পেট পূজন কৰে, যিহেতু এটা কাম নাই। আজি বহুত বেছি লেকচাৰ দিছোঁ, তেন্তে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। কলিজাৰে মৰম উলাহতে মগন তেজে তেজে শিহৰ। নিজৰ প্ৰয়োজনৰ মতে তেলখিনি দি ল'ব। তেলখিনি গৰম হয় মানে মই মছলাখিনি মাংসৰ লগত মিক্স আপ কৰিম। ইয়াত মই বৰ বিশেষ মছলা ব্যৱহাৰ কৰা নাই। পিঁয়াজ, আদা, নহৰু, জিৰা আৰু কেইটামান শুকান জলকীয়াৰ সৈতে পেষ্ট এটা বনাই মই মাংসখিনিৰ লগত মিক্স কৰিম। আৰু লগতে মিক্স কৰিম মই হালধিখিনিও। আৰু কেইটামান কাটি থোৱা মই পিঁয়াজো ইয়াত মিক্স আপ কৰিম। এতিয়া ভালকৈ মিক্স কৰি কেনে 10-15 মিনিটমান ৰাখি দিম, যাতে মছলাখিনি মাংসৰ সৈতে ভালকৈ মিক্স আপ হয়। অলৰেডি তেলখিনি গৰম হৈছে, মই পিঁয়াজখিনি এতিয়া দি দিম। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে অলপ 2-1 মিনিটমান ভাজিব লাগিব। অলৰেডি পিঁয়াজখিনি কালাৰটো অলপ ৰঙা হৈছেই। ৰঙা হোৱাৰ পাছতে মই মাংসখিনি ইয়াতে দি দিম। মাংসখিনি দি দিব। মাংসখিনি দি দিয়াৰ পাছত 5 মিনিটমান ভালকৈ ভাজিব। এতিয়া মই 5 মিনিটমান ভালকৈ ভাজিম। এতিয়া মই ব্যৱহাৰ কৰিম তেজপাত 2 খিলা মই দি দিছোঁ। আৰু 2-1 মিনিটমান ভাজি ল'ব ভালকৈ। আচলতে মই কুকিঙত ইমান প্ৰ' নহয়, ট্ৰাইহে কৰি আছোঁ। মই আচলতে চিম্পলকৈ কেনেকৈ বনাই সেয়েহে আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে মাটন কাৰী কেনেকৈ বনাই মোক এবাৰ কমেণ্ট ছেকশ্যনত জনাবচোন। দেখিছেনে, মাংসৰ পৰা তেল ওলাই গৈছে, পানী ব্যৱহাৰ কৰা নাই। স্মেলটো কিন্তু বহুত ধুনীয়া আহিছে।
এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ মই। নিমখ দিয়াৰ পাছত আৰু অলপ ভাজিব লাগিব। আৰু এইটো কথা মন কৰিব যাতে মাংসখিনি কেৰাহীখনত লাগি নধৰে। কালাৰটো দেখিছেনে বাৰু, ইমান ধুনীয়া হৈছে। এতিয়া ব্যৱহাৰ কৰিম মই আলুখিনি। আলু দি দিয়াৰ পাছত ভালকৈ মিক্স আপ কৰি ল'ব। আৰু মন কৰিব যাতে মাংসখিনি আলুৰ সৈতে তলত লাগি নধৰে। অলপ টাইম ভাজি থাকিলে অলপ কালাৰটো অলপ ধুনীয়া হয় দেখিবৰ কাৰণে। এতিয়া মই ব্যৱহাৰ কৰিম অলপ গৰম পানী। মই মাটন বনালে প্ৰায় গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। আলহী আহি অলৰেডি পালেহি, কিন্তু ভিনদেউৱে যিহেতু অকণমান লাজ কৰিছে আৰু আগতে সুধি লৈছোঁ দেখুৱাব পাৰিম নে নোৱাৰিম। অলপ আনকমফৰ্টেবল যেন লাগিল, সেইবাবে দেখাব নোৱাৰিলোঁ। বাৰু ভিনদেউক, যিহেতু এতিয়া সময় একদম নাটনি, একদম মানে আহিছিলহে যাব লগা হ'লেই, তো সেইটো কাৰণে বেছিও আইটেম বনাব তেনেকুৱা সুযোগেই নাপালোঁ। আৰু সেইটো কাৰণে মাটন কাৰীটো মই বনাইছোঁ, সেইটো কাৰণে সেই মাটন কাৰীটোৱে দেখাইছোঁ। তেন্তে চাই থাকক আৰু। যদি পাৰোঁ বাৰু ভিনদেউক দেখাবলৈ চেষ্টা কৰিম। অলৰেডি মাংসখিনি উতলিছে। আচলতে মই ছাগলী মাংসৰ অলপ স্মেল পাওঁ, সেইবাবে ইয়াতে মই ব্যৱহাৰ কৰিম অলপ নৰসিংহ পাত আৰু ইলাচি, ডালচেনি, যাতে স্মেলটো অলপ ধুনীয়া হয়। পাছৰ ভিডিঅ'খিনি নকৰিলোঁ মই, যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে বা আৰু ভিনদেউ আহিছে, তেওঁলোকে অকণমান আনকমফৰ্টেবল পাবৰ কাৰণে মই ভিডিঅ'টো নকৰিলোঁ। যিহেতু টাইমৰো অভাৱ, তেওঁলোকে ঘৰলৈ সোনকালে যাব লাগে, যিহেতু 12টাৰ পৰা কাৰফিউ দি আছে, সেইবাবে নকৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল চাই নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।